নমস্কাৰ, মোৰ ইউটিউব চেনেল কৰিশ্মা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ বছৰৰ একে শেষৰটো মাহ আৰু ফাৰ্ষ্ট ডিচেম্বৰ, চ' ভাবিলোঁ আমি এটা পিকনিকে খোৱা যাওঁ। তাই গা পা ধুই ৰেডি হৈ গ'লোঁ। আজি ভাবিছোঁ পিকনিকলৈ যাওঁ বুলি। এতিয়া আমি ওলাই পেলাই যাবলৈ ৰেডি হৈছোঁ। এয়া স্কুটিত চব বস্তু লৈ ল'লোঁ। এতিয়া কি লৈছোঁ পিছত দেখুৱাম আৰু। এইখিনি মাংস হয়, মাংসখিনি এনেকৈ বান্ধি ল'লোঁ। তাৰপিছত এইবিলাক চব্জি পাচলিবিলাক ইয়াতে আছে। ইয়াতো এতিয়া বেগত কিবি আছে। তাৰপিছতে এইবিলাক চিপেং ডিম চিম লৈ লৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে। মাংসত মছলাখিনি সানি লোৱা হৈছে। মছলাখিনি আগতীয়াকৈ এনেকৈ মাংসত সানি ল'লে তাৰ খাই পেলাই বহুত টেষ্টি লাগে। আৰু এয়া বায়ে নহৰু আদাখিনি খুন্দি দিছে। পিঁয়াজ কাটি থৈ দিয়া হৈছে, বায়ে কৰি থৈ দিছে। আৰু মই এইবিলাক লেগ পিচটো দেখাই আছোঁ, আকৌ কোনে খাব। এইফালে দালি হৈ গ'ল, বায়ে সেয়া দালি বনালে। তাৰপাছত এইফালে ভাজিটো বহাই দিয়া হ'ল ধুনীয়াকৈ। ইফালে এটা কেৰাহীত আকৌ মাংসখিনিও বনাই থকা হৈছে ধুনীয়াকৈ। মাংসখিনি দেখিলে খাওঁ লাগে। ইফালে এয়া আলু ভাজিও কৰি লোৱা হৈছে। পিকনিক বুলি ক'লে কিমান যে ভাল লাগে। আৰু জেগাকণো ইমান ধুনীয়া জেগা। ওচৰতে সেয়া নদী আছে, ব্ৰহ্মপুত্ৰ নদী। কাণত আৰু কেইটামান পাৰ্টীয়ে এয়া পিকনিক খাই আছে। চব ফেমিলি পিকনিকেই হৈছে। কিনাৰতে আমাৰ লগতে লাগি পেলাই খাই আছে। এয়া ভাইটিয়ে মাংস বনাই আছে। সেইটো এটা ষ্টাইল তাৰ মাংস বনোৱা। একচুৱেলি মাংসটো বেলেগে বনাইছে। এয়া ভণ্টিয়ে চালাড কাটাত ব্যস্ত। পুৰা চালাড কাটি আছে, একদম ধুনীয়াকৈ চালাড টমেটোখিনি কাটি আছে। ওচৰতে নদীখন দেখি একে ৰ'বই নোৱাৰিলোঁ। কি যে কৰি আছিলোঁ মই, পানীখিনি লৈ পেলাই এনেকৈ লৰাই আছিলোঁ। তাৰপিছতে অলপমান ফুৰি আহোঁগৈ বুলি এয়া ওলাই গ'লোঁ। ওচৰতে সেয়া মন্দিৰ আছে, মন্দিৰলৈ বুলিয়ে এনেকৈ ওলাই আহিছোঁ আমি গোটেইখিনি মিলি। পিকনিক প্লেচৰ এয়া ওচৰতে থকা মন্দিৰ ভাগ হয়, শিৱ মন্দিৰ হয়। তালৈকে দৰ্শন কৰিবলৈ বুলি এয়া গৈ আছোঁ। এয়া ভিতৰত সেই মন্দিৰ ভাগ আছে। এয়া শিৱলিংগৰ ভিতৰত। আৰু তাৰ পৰা পৰিৱেশটো ইমান ভাল লাগিছে চাবলৈ। কাণত ব্ৰহ্মপুত্ৰ নদী আৰু ওচৰত কিমান মানুহ, চবেই পিকনিক খাবৰ কাৰণে আহিছে। বহুত ভাল লাগিলে গৈ পেলাই মন্দিৰ ভাগ দৰ্শন কৰি। ইফালে আকৌ মই মাংস বঢ়াত লাগিলোঁগৈ। এয়া মাংসখিনি বাঢ়ি দিলোঁ। পিটিকা হৈ গ'ল,
এয়া ভাত খোৱাত সকলোৱে ভাত খাবলৈ লৈছে। এয়া মই মাংসখিনি বাঢ়ি লৈ পেলাই বহি আছোঁ, মাংস মানে ৰখীয়া হৈ দিছোঁ আৰু। এয়া সকলোৱে ভাত খাইছে, সকলোৱে ভাত খাবলৈ বহি গৈছে ধুনীয়াকৈ। এই আমাৰ টুকুক তাক খুৱাই দিব লগা হৈছে ধুনীয়াকৈ, সি চাই আছে মানুহলৈ। এয়া আমাৰ পিকনিক এতিয়া শেষ হৈছে, চবেই খালোঁ, এতিয়া যাবলৈ ওলালোঁ। এতিয়া অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ বাই বাই।